নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি আমি কাচকলৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, যিটো আপুনি চাহৰ লগত বা ভাতৰ লগতো খাব পাৰে আৰু খাবলৈ ইমান বেছি ভাল হয় যে আপুনি এবাৰ খালে বা এবাৰ বনাই খাই চালে তো বাৰে বাৰে বনাই খাই চাবলৈ মন যাব। আৰু বিশেষকৈ সৰু ল'ৰা-ছোৱালীবিলাকে যে ইমান বেছি ভাল পায়, আপোনালোকে এবাৰ বনাই চাবচোন। আৰু কেনেকৈ বনালোঁ চাওঁচোন আহক। তাৰ কাৰণে এয়া দুটা কাচকল বাকলি গুচাই লৈছোঁ। এনেকৈ সৰুকৈ কাটি ল'ব আৰু লগত এটা আলু লৈ লৈছোঁ। এই কাচকলখিনি যিমান বেছি পাতলাকৈ কটা হ'ব সিমানেই সি খাবলৈ বেছি মচমচীয়া হ'ব। মানে ইমানটো ধৰণে কাটিব আপোনালোকে, যাতে একদম বহুত বেছি পাতলা, আপোনালোকে যিমান পাতলা কৰিব পাৰে, খালি অলপ গোটা গোটা টাইপত কৰিব। সৰু সৰু খিচখিচীয়া কৰি কাটি নিদিব। এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে মোটা মোটাকৈ আৰু যিমান বেছি পাৰে সিমান পাতলাকৈ কামটো কৰিবলৈ চাব। এয়া চাওক হৈ গ'ল। আৰু সেই একে ডিজাইনতে বা একে ধৰণে আলুখিনিও আমি এনেকৈ কাটি লৈছোঁ। তেতিয়া দেখিবলৈ ধুনীয়া লাগিব, সেইকাৰণে আলুখিনিও তেনেকৈ কটা হৈছে। এতিয়া এয়া অলপ বেচন লৈ লৈছোঁ। এয়া অলপ আন্দাজমতে নিমখ দিছোঁ। এয়া কালজিৰা, অলপ হালধি বেছিকৈ নিদিব, তেতিয়া গোন্ধটো আহিব হালধি বেছিকৈ দিলে। মাত্ৰ কালাৰটোৰ কাৰণে হালধিখিনি দিয়া হৈছে। আৰু গোটেইখিনি ভালকৈ মিহলাই ল'ব, যাতে গোটেই বস্তুখিনি যিকেইটা আমি লৈছোঁ সেই বস্তুকেইটা যাতে ভালকৈ মিক্স হয় সেইটো কথা চাব। আৰু এতিয়া অলপ পানী দিয়া হৈছে। এনেধৰণে মিহলাই থাকিলেই মিহলি হৈ যাব গোটেই বস্তুখিনি। ইমানখিনি জোখত কৰি হ'ল। আৰু এতিয়া আমি যিখিনি কাটি থোৱা কাচকল আছিলে সেই কাচকলখিনি ইয়াত দি দিছোঁ। পুনৰ কাচকলখিনিৰ লগত এই বেচনখিনি মিলাই দিছোঁ, যাতে গোটেই কাচকলখিনিত বেচনখিনি লাগি যায় সেইটো চাব। ইফালে কেৰাহী এখনত অলপ তেল দি দিছোঁ। ৰিফাইন তেল লৈছোঁ আমি। আৰু তেল গৰম হোৱাৰ পাছত এটুকুৰা এটুকুৰাকৈ আমি সেই যিখিনি কাচকল আছিলে সেই কাচকলখিনি দি দিছোঁ। গোটেইখিনি একেলগতে দিলে লাগি ধৰিব, সেইকাৰণে আপোনালোকে কম কম বা এটুকুৰা দুটুকুৰাকৈ এনেকৈ দিব, তেতিয়া বহুত বেছি ভাল হ'ব। এতিয়া অলপ সময় এটা পিঠিত যেতিয়া গৰম হ'ব বা এটা পিঠি অকণমান গৰম হোৱাৰ পাছত এনেকৈ হেতাখনেৰে উলটিয়াই দিব। এনেকৈ অলপ অলপকৈ লৰাই থাকিব, খালি জুইটো কমকৈ ৰাখিব, জুইটো ডাঙৰকৈ নিদিব। এনেকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিলেই হৈ গ'ল। আমি ইয়াত বেলেগ একো বিশেষ নালাগেও। আৰু ই স্বাস্থ্যৰ কাৰণেও ভাল। আমাৰ ধৰক দোকানৰ পৰা কিবা এটা কিনি আনি খোৱাতকৈ এনেকৈ যেতিয়া আমি খাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণেও কোনো অপকাৰ নহয়। আৰু কাচকলটো আমাৰ কাৰণে বহুত ভালো। আৰু সৰু ল'ৰা-ছোৱালীবোৰে বিশেষকৈ এইবোৰ খাবলৈ মন নকৰে ন। এতিয়া কাগজ এখিলা তেনেকৈ থৈ দিব, তেতিয়া তেলটো গুচি যাব। চাওকচোন কিমান ধুনীয়া লাগিছে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।